এয়া প্ৰশান্ত কটকীদেৱৰ গল্প ৰত্নকাই। পাঠ কৰিছে অভিনেতা পৰিচালক প্ৰাঞ্জল শইকীয়াদেৱে। বাণীবন্ধন আৰু সংগীত সজ্জা কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বাণীবন্ধন কেন্দ্ৰৰ গোবিন্দ দাসে। ৰত্নকাইৰ দ্বিতীয় খণ্ড। বৰষুণ আজি ৰাতি নাযায় নোপোৱাই যেন লাগিছে ৰত্নকাইৰে। কেতিয়া ৰাতি পুৱাব, কেতিয়া বাহিৰৰ চোতালখনত মানুহবোৰ গোট খাবহি। চিনাকি অচিনাকি কতজনৰ মুখাৱয়ৱে তেওঁৰ চকুৰ সন্মুখত ধৰা দিছেহি। মানুহবোৰ অহাৰ উমান পালেই এই বিষ পান কৰি মৃত্যুৰ শীতল শয্যাত ৰত্নকাই শুই পৰিব চিৰদিনলৈ। তাৰ পাছত সমগ্ৰ অঞ্চলটোত কেনে এক হোৱা দোৱাৰ সৃষ্টি হ'ব বাৰু। সকলো স্তৰৰ মানুহৰ বাবে অতিকে আপোন। ঠিকেই, ৰত্নকাইৰ দৰে এজন মানুহৰ মৃত্যুত সমাজে শেষ শ্ৰদ্ধা জনোৱাত কিয়ই বা কৃপণালী কৰিব। তেওঁৰ শেষ যাত্ৰাৰ বাবে ধূপে ধূনাই ফুলে পাতে সজোৱা গাড়ীখন আহি চোতালত ৰবহি। বগা কাপোৰেৰে ঢাক খাই থকা তেওঁৰ নিশাৰ দেহাটো কেইজনমান মানুহে তুলি ধৰি বাহিৰলৈ উলিয়াই আনিব। সমবেত কিছু মানুহ হয়তো কাননত ভাগি পৰিব। তেনে অভাৱনীয় পৰিস্থিতিৰ ছবি এখন মন চকুৰে দেখি ৰত্নকাই কিছু বিহ্বল হৈ পৰিছে। এই এলেকাত প্ৰায় 100 বছৰ ধৰি তেওঁৰ স্বৰ্গীয় ককা দেউতাক শ্ৰী ধৰ্মকান্ত বৰকাকতিদেৱৰ স্মৃতিৰ বিজয় ধ্বজা উৰুৱাই সগৰ্বি থিয় দি থকা এই প্ৰকাণ্ড ঘৰটো তেনেই নিজম পৰি যাব, উকা হৈ পৰিব। আজি প্ৰায় 35 বছৰ আগতে তেওঁ বৰ আগ্ৰহেৰে বনোৱাই লৈ তাত অত বছৰে শুই অহা মেহগনি কাঠৰ ধুনীয়া পালেংখন হঠাৎ আন এটা কৰণীয় কামৰ বিষয়ে তেওঁৰ মনত টোকৰ মাৰিলেহি। তেওঁলোকৰ বৰঘৰটোৰ কাষতে দেউতাকৰ দিনতে সাজি দিয়া আনটো ঘৰত মাজুলীৰ বানে ধুই নিয়া পৰিয়ালটোৰ ল'ৰা ছোৱালীহালৰ ল'ৰাটো মুকুন্দ, তাৰ সংসাৰখনেই বৰ্তমান ৰত্নকাইৰো একমাত্ৰ পৰিয়ালৰ দৰে। সিহঁতৰতো কিবা এটা দিহা কৰি থৈ যাব লাগিব। বিচনাৰ পৰা উঠি গৈ লাইটটো জ্বলাই আলমাৰীৰ তলাটো খুলি চেকবুকখন উলিয়াই টেবুলৰ কাষলৈ আহি কাগজ কলম লৈ এখন চিঠি লিখি থৈ যোৱাৰ প্ৰয়োজন অনুভৱ কৰিলে ৰত্নকাই। এটা আচহুৱা বিনিদ্ৰ ৰজনীৰ অন্তত তেওঁ দেখিছে বাহিৰত পোহৰৰ ধলফাট। এই সময়ত মনত পৰিছে তেওঁৰ পৰামৰাধ্য মাতৃদেৱীলৈ। কিছু দুৰ্বল হৈ পৰিছে তেওঁ। বহাৰ পৰা উঠি সন্তৰ্পণেহে তেওঁ গৈ ৰূপালী ফ্ৰেমত বনাই থোৱা মাতৃদেৱীৰ ফটোখনৰ কাষত ৰলহি। অলপ পৰ নিশ্চল হৈ থাকি ধূপ দুডাল জ্বলাই দিলে। চকুৰ পলক নপৰা দৃষ্টিৰে বেশ কিছুক্ষণ চাই থাকিল। শান্ত সমাহিত ৰূপৰ
মাতৃ বিমলা দেৱীৰ প্ৰতিচ্ছবিখনলৈ তেওঁৰ চকু ঢুলঢুলীয়া হৈ পৰিল। কবৰ মন গ'ল, আই কিমান বছৰ বাগৰি গ'ল তুমি মোক অকলশৰীয়া কৰি থৈ পৰমাত্মাত বিলীন হোৱা। মই হয়তো তোমাৰ ওচৰ পাবলৈ আৰু বেছি পৰ নাই। দুচকু মুদি থকা অৱস্থাতে তেওঁ ঠাইতে বহি পৰিল। নিস্তব্ধতাৰ মাজত তেওঁ মাথো অনুভৱ কৰিছে বুকুৰ থপথপনিৰ লগতে গভীৰ শ্বাস প্ৰশ্বাস। কিছু সময় আগতে জ্বলোৱা ধূপৰ ধোঁৱাই কোঠাটো চন্দনৰ সুবাসেৰে ভৰাই পেলাইছে। হঠাৎ বাহিৰত হোৱা এটা শব্দত ৰত্নকাই সচকিত হৈ পৰিল। কৰবাত কাউৰী এজনীয়ে ৰমলিয়াই আছে। আন দিনাৰ দৰেই হকাৰজনে ঘৰৰ বাৰান্দাত কাকতখন দলিয়াই থৈ গৈছে। ৰত্নকাই তথাতৈয়াকৈ বাহিৰলৈ ওলাই কাকতখন তুলি লৈ ঘৰৰ ভিতৰ সোমাল। ৰত্নকাইৰ চকুকেইটা সেমেকি উঠিল। এই তেওঁ দেখা পাব তেওঁৰে মৃত্যুৰ বাতৰি। চকুৰে তেওঁ ধুঁৱলি কুঁৱলি দেখিছে। আজিৰ এই বাতৰি কাকতত ওলাবলগীয়া তেওঁৰ মৃত্যুৰ বাতৰিটোৰ সত্যতা প্ৰতিষ্ঠাৰ বাবে কিছুক্ষণ পাছতেই তেওঁ আত্মহত্যা কৰিব লাগিব। ৰত্নকাই জানে বাতৰিটো তৃতীয় পৃষ্ঠাৰ বাতৰি, তথাপি প্ৰথম পৃষ্ঠাত ওলাই যাব পাৰে বুলি এবাৰ চকু ফুৰালে। গুমগুমাই উঠিল তেওঁৰ কাণ মূৰ। জীৱনত প্ৰথমবাৰৰ বাবে কঁপি উঠিল হাত ভৰি। প্ৰথম পৃষ্ঠাত খবৰটো নাই। লাহেকৈ কাগজৰ প্ৰথম পৃষ্ঠাটো লুটিয়াই দিলে। ডিঙি জিভা যেন সকলো শুকাই গৈছে। সেই যেন দেখা পাব তেওঁৰ মৃত্যুৰ বাতৰি। কিন্তু ৰত্নকায়ে ভবাৰ দৰে তেওঁৰ মৃত্যুৰ বাতৰিটো তৃতীয় পৃষ্ঠাটো নাই। কেৱল তৃতীয় পৃষ্ঠাই নহয়, চতুৰ্থ, পঞ্চম, ষষ্ঠকে ধৰি 14 পৃষ্ঠালৈকে কাকতখনৰ ক'তো তেওঁৰ মৃত্যুৰ বাতৰিটো প্ৰকাশ নাপালে। তেওঁৰ হাতৰ টিপৰ পৰা হুৰুককৈ ওলাই কাগজখন মজিয়াত পৰিলগৈ। দুই হাতৰ তলুৱাৰে চকু মুখ ঢাকি এটা দীঘল উশাহ ললে। কিছুক্ষণ তভক মাৰি ৰত্নকায়ে মনৰ গভীৰত ডুব মাৰিলে। নিজকে ক'লে, মানুহৰ মগজুত কেতিয়াবা কি যে উদ্ভট চিন্তাই বাহ বাঁধে আৰু টানি আজৰি পকনীয়াত পেলাই হিতাহিত জ্ঞান লুপ্ত কৰি পেলাব খোজে। তেওঁ এইবাৰ লাহেকৈ উঠি ইফালে সিফালে কেইখোজমান ঘূৰিলে। টেবুলৰ কাষলৈ আহি তামৰ পাত্ৰটোৰ পৰা পানী অলপ পি খালে। দেহা মন কিছু হাত পৰি গ'ল। গামোচাখনৰ আগটোত তিয়াই চকু মুখ মোহাৰিলে। পিছফালৰ দুৱাৰখন খুলি দেখে মুকুন্দই চোতালৰ চৌকাত জুই ধৰিছে। নিশ্চয় গৰুৰ কাৰণে দানা সিজাবলৈ। ৰত্নকান্তই মাৰাত্মক পয়জনৰ বটলটোৰ আৰু চিন ৰাখিব নোখোজে। সেইটো হাতৰ টিপুতে আনি চোতালৰ জুইকুৰাত নিক্ষেপ কৰিলে।
শিক্ষা হ'ল এনে ক্ষয়ংকাৰী বস্তু সুস্থ সমাজৰ মানুহে কেতিয়াও লগত ৰাখিব নাপায়। আহল বহল চোতালখনত লাখ পাকুৰ কুৰকৈ মাটি মাটি পাৰটোৱে চাউল খুটি খাই থকা কেইজনীমান পাৰ চৰাইৰ মাজে মাজে ঘূৰি ফুৰিছে। ৰত্নকান্তই মুকুন্দক ক'লে, মুকুন্দ, এই ধৰিত্ৰীক কবিচোন 15 মিনিটমানৰ পাছত মোক গ্ৰীণ টি আৰু গাখীৰ গুড়েৰে কোমল চাউলৰ জলপান এটা দিব। ভিতৰলৈ আহি ৰত্নকান্তই তেওঁৰ শোৱা কোঠাৰ দুৱাৰ খিৰিকীবোৰ খুলি দিলে। শীতানৰ পিনে পূব মুৱাকৈ থকা খিৰিকীখনৰ বাটেৰে সোমাই অহা পুৱাৰ কোমল ৰ'দ চেৰেঙাত জিলমিলাই উঠিছে তেওঁ শোৱা মেহগনি কাঠৰ সুন্দৰ পালেংখন। গা পা ধুই মেলি আজৰি হৈ ফটফটীয়া সাজ এযোৰ পিন্ধি পদূলিমুখৰ বকুলজোপাৰ তলসৰা বকুল ফুল কেইপাহমান বুটলি আনি তেওঁ লিখা পঢ়া কৰা টেবুলখনতে থৈ আৰামত বহিলেহি। ফৰকাল এটা মনেৰে তেওঁ লিখিবলৈ ল'লে এটা অদ্ভুত সঁচা কাহিনী। ৰত্ন জীয়াই আছে।